নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলো ভালে আছে। অসম স্বাস্থ্য বিভাগে আয়োজন কৰিব লগা গ্ৰেড 3 আৰু গ্ৰেড 4ৰ উপযোগী হোৱাকৈ আমি অসম বুৰঞ্জীৰ আধুনিক অসম বুৰঞ্জীৰ 30টা বাছি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ প্ৰশ্নকেইটাই আপোনালোকক সহায় কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাওক আৰু 30টা প্ৰশ্ন উত্তৰ মনত ৰাখিবলৈ যত্ন কৰক। প্ৰথম প্ৰশ্ন, অসম ব্ৰিটিছৰ অধীনলৈ কেতিয়া যায়? শুদ্ধ উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? উত্তৰ, ইয়াণ্ডাবু সন্ধি হৈছিল ব্ৰহ্মদেশৰ ৰজা বা মান ৰজা আৰু ইংৰাজ গভৰ্ণৰ জেনেৰেলৰ মাজত। ব্ৰহ্মদেশৰ ৰজা আছিল গোভা ৰজা আৰু ইংৰাজ জেনেৰেল আছিল লৰ্ড আৰ্মহাৰ্ষ্ট। ইয়াণ্ডাবু সন্ধি নামটো কিয় হ'ল? উত্তৰ, ইয়াণ্ডাবু নামৰ ঠাইত সন্ধি বা চুক্তি স্বাক্ষৰিত হোৱাৰ বাবে ইয়াণ্ডাবু নামটো হ'ল। ইয়াণ্ডাবু সন্ধিৰ চুক্তি কি আছিল? উত্তৰ, ইয়াণ্ডাবু সন্ধি মতে মান বা ব্ৰহ্মৰজাই অসম ৰাজ্য ইংৰাজৰ হাতত এৰি দিয়ে আৰু কোনোদিনেই অসম ৰাজ্য আক্ৰমণ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কোনটো সংগ্ৰামক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি কোৱা হয়? উত্তৰ, চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম বিদ্ৰোহ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। 1857 চনত। অসমত চিপাহী বিদ্ৰোহৰ গুৰি কোনে ধৰিছিল? উত্তৰ, মণিৰাম দেৱানে ধৰিছিল। মণিৰাম দেৱানৰ মুখ্য সহযোগী কোন আছিল? পিয়লি বৰুৱা। পিয়লি বৰুৱা আৰু পিয়লি ফুকন দুটা বেলেগ বেলেগ চৰিত্ৰ। আপোনালোকে একেটা চৰিত্ৰই বুলি ভুল নকৰিব। পিয়লি বৰুৱাৰ বিষয়ে আমি নিশ্চয় গম পালোঁ। পিয়লি ফুকনৰ কথাও আমি পিছত পাম। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ চৰকাৰে কেতিয়া লয়? উত্তৰ, 1858 চনত। আপুনি এনেকৈ মনত ৰাখক, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। চিপাহী বিদ্ৰোহৰ ঠিক এবছৰৰ পাছতেই ব্ৰিটিছ চৰকাৰে ভাৰতখন হাতত লয়। 1861 চনৰ ফুলগুৰিত হোৱাৰ কাৰণ কি আছিল? উত্তৰ, 1861 চনত ইংৰাজে আইন কৰি আফু খেতি বন্ধ কৰিছিল। এই আফু খেতি বন্ধ কৰাতেই কৃষকসকল বিদ্ৰোহী হৈ উঠিছিল। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ, 1894 চনৰ 28 জানুৱাৰীত। পথৰুঘাটৰ কৃষক বিদ্ৰোহত ব্ৰিটিছৰ গুলীত কিমানজন কৃষকৰ শ্বহীদ হৈছিল? উত্তৰ, 140 জন কৃষকৰ শ্বহীদ হৈছিল। অসহযোগ আন্দোলন কাৰ নেতৃত্বত কেতিয়া হৈছিল? উত্তৰ, মহাত্মা গান্ধীৰ নেতৃত্বত 1920-21 চনত অসহযোগ আন্দোলন হৈছিল। আইন অমান্য আন্দোলন কেতিয়া হৈছিল? উত্তৰ, 1930 চনত আৰম্ভ হৈ 1932 চনলৈ আইন অমান্য আন্দোলন চলিছিল। ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ, ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 চনৰ 8 আগষ্ট তাৰিখে। পৰৱৰ্তী প্ৰশ্ন, সৰুপথাৰ ৰেল দুৰ্ঘটনা কেতিয়া সংঘটিত হৈছিল? উত্তৰ হ'ল, সৰুপথাৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল 1942 চনৰ 9 অক্টোবৰত। 1942 চনৰ 9 অক্টোবৰত সৰুপথাৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল। সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে কাক দোষী সাব্যস্ত কৰিছিল? উত্তৰ, শ্বহীদ কুশল কোঁৱৰক সৰুপথাৰ ৰেল দুৰ্ঘটনাৰ বাবে দোষী সাব্যস্ত কৰিছিল। অসম ছাত্ৰ সন্মিলন কেতিয়া গঠন কৰা হৈছিল? খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন দেই এইটো। 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? উত্তৰ, মিলন আছিল। মিলন আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? উত্তৰ, গুৱাহাটীত হৈছিল। গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন হৈছিল। অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? এইটো এটা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। উত্তৰ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ প্ৰথমজন সভাপতি। আছাম এছ'চিয়েশ্যন কেতিয়া জন্ম হৈছিল? উত্তৰ, 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন জন্ম হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হয়? উত্তৰ, 1921 চনৰ জুন মাহত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰ হ'ল, প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি কোন আছিল? উত্তৰ বিষ্ণুৰাম মেধি। আপোনালোকে এইটো ভুল নকৰিব যে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথম সভাপতি হ'ল বিষ্ণুৰাম মেধি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কুলধৰ চলিহা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ কিমানতম অধিৱেশন পাণ্ডুত অনুষ্ঠিত হৈছিল? এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰ 41তম অধিৱেশন হৈছিল 1926 চনত। 27 নম্বৰ প্ৰশ্ন, বংগ বিভাজন কেতিয়া কাৰ্যকৰী হয়? বংগ বিভাজন কাৰ্যকৰী হৈছিল 1905 চনৰ 16 অক্টোবৰ তাৰিখে। ইয়াক বংগভংগ বুলিও কোৱা হয়। গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্ৰোহী সংগঠন কোনে গঢ়ি তুলিছিল? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰী আৰু গোবিন্দ লাহিৰীয়ে গঢ়ি তুলিছিল। অম্বিকাগিৰিয়ে গঢ়ি তোলা বিপ্লৱী সংগঠনটোৰ নাম কি আছিল? উত্তৰ সেৱা সংঘ আছিল। গান্ধীয়ে দাণ্ডী যাত্ৰা কেতিয়া কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰিছিল 1930 চনৰ 12 মাৰ্চত। সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাক সহায় কৰাৰ উদ্দেশ্যেই আমাৰ এই ইউটিউব চেনেলটো খোলা হৈছে। আপুনি ছাবস্ক্ৰাইব কৰক, আপোনাৰ সহায় হ'ব। ধন্যবাদ।